ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিব বিচৰা বিষয়টো হৈছে সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয়টো পাঠ পৃথিৱীৰ অভ্যন্তৰভাগ। এই ছবিখন দেখিছানে? এই ছবিখনত থকা বস্তুবোৰ নিশ্চয় তোমালোকে চিনি পাইছা। আজি আমি এই বস্তুবিলাকৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ শিলৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীৰ উপৰিভাগত থকা গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থকে শিল বুলি কোৱা হয়। শিলসমূহ বিভিন্ন ধৰণৰ মণিকেৰে গঠিত। শিলত অম্লজান, সিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি ৰাসায়নিক পদাৰ্থ পোৱা যায়। শিল তিনি প্ৰকাৰৰ: আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আগ্নেয় শিলক আকৌ দুভাগত ভাগ কৰা হৈছে: অন্তৰ্ভেদী আগ্নেয় শিল আৰু বহিৰ্ভেদী আগ্নেয় শিল। পৃথিৱীৰ ভিতৰভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। আমি ইতিমধ্যে পাইছোঁ যে পৃথিৱীৰ অভ্যন্তৰভাগ বা ভিতৰভাগত থকা পদাৰ্থবিলাক গলিত হৈ আছে আৰু উত্তপ্ত অৱস্থাত আছে। এই গলিত আৰু উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। মেগমাসমূহ ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহিব নোৱাৰি তাপ বিকিৰণ কৰি কালক্ৰমত শীতল হৈ শিললৈ ৰূপান্তৰ হয়। অৰ্থাৎ মেগমাসমূহ উত্তপ্ত হৈ থকা বা গৰম হৈ থকা মেগমাবিলাক ভূপৃষ্ঠৰ ওপৰলৈ মানে পৃথিৱীৰ উপৰিভাগলৈ ওলাই আহিব নোৱাৰে আৰু তাপ বিকিৰণ কৰি মানে তাপ এৰি দি সি লাহে লাহে কি হয়, ঠাণ্ডা হ'বলৈ ধৰে আৰু শিললৈ ৰূপান্তৰ হ'বলৈ ধৰে। এনেধৰণেৰে যিবিলাক শিল গঠন হয় পৃথিৱীৰ ভিতৰ ভাগত, তাক কোৱা হয় অন্তৰ্ভেদী আগ্নেয় শিল। আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত বা ভূত্বকত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহে। কিছুমান প্ৰাকৃতিক কাৰণ মানে যেনে ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আদি যদি হয়, তেতিয়া কি হয়, পৃথিৱীৰ খোলাটোত বা ভূত্বকত ফাট মেলে আৰু সেইফালেদি মেগমাবিলাক বাহিৰলৈ ওলাই আহে। এই বাহিৰলৈ ওলাই অহা মেগমাবোৰক লাভা বুলি কোৱা হয়। অৰ্থাৎ পৃথিৱীৰ ভিতৰত থকা উত্তপ্ত আৰু গলিত পদাৰ্থবোৰ যেতিয়া এই ভূগৰ্ভত থাকে তেতিয়া তাক মেগমা বুলি কয়, আৰু যেতিয়া এই পদাৰ্থবিলাক বাহিৰলৈ ওলাই আহে তেতিয়া তাক লাভা বুলি কয়। তোমালোকে কাষৰ এই চিত্ৰখন চোৱাচোন। এইখন এখন আগ্নেয়গিৰি উদগীৰণৰ চিত্ৰ। পৃথিৱীৰ ভিতৰৰ পৰা বা ভূগৰ্ভৰ পৰা কি হৈছে, মেগমাবিলাক ওলাই আহিছে বা উত্তপ্ত গলিত পদাৰ্থবিলাক ওলাই বৈ আহিছে আৰু এই পদাৰ্থবিলাকক লাভা বুলি কোৱা হয়। এই লাভাবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত লাহে লাহে শীতল হ'বলৈ ধৰে আৰু তেতিয়া যি শিলৰ সৃষ্টি হয় তাক বহিৰ্ভেদী আগ্নেয় শিল বোলা হয়। পৃথিৱীত প্ৰথমে এই শিলৰ সৃষ্টি হৈছিল বাবে ইয়াক প্ৰাথমিক শিল বুলিও কোৱা হয়। আগ্নেয় শিলত সোণ, ৰূপ, সীহ, দস্তা আদি মূল্যৱান ধাতু পোৱা যায়। কেইবিধমান আগ্নেয় শিলৰ উদাহৰণ হৈছে গ্ৰেনাইট, গেব্ৰো, বেছল্ট আৰু বেথলিট। এতিয়া আমি গেদীয় শিলৰ বিষয়ে জানো আহা। পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিলবিলাক কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ লাহে লাহে ভাঙিবলৈ ধৰে। এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি হ্ৰদ, সাগৰ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। বছৰ বছৰ ধৰি জমা হোৱা গেদবোৰ ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ,
আৰু পানীত মিহলি হৈ থকা লো চূণ আদিৰ ক্ৰিয়াৰ ফলত গেটবোৰ কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলা হয়। স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিল বুলিও কোৱা হয়। কাষৰ ছবিখন দেখিছা কেনেকৈ তৰপে তৰপে শিলখিনি গঠিত হৈছে। কেইবিধমান গেদীয় শিলৰ উদাহৰণ হৈছে কয়লা, চূণশিল আৰু কংগ্লোমাৰেট। গেদৰ পৰা গেদীয় শিললৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক ডিজনন প্ৰক্ৰিয়া বোলা হয়। আৰু এই গেদীয় শিলৰ মাজতে জীৱাশ্মও পোৱা যায়। জীৱাশ্ম মানে হ'ল হাজাৰ হাজাৰ বছৰৰ পূৰ্বে যিকোনো প্ৰাণী, জীৱিত প্ৰাণী বা গছৰ অংশ বিশেষ যি শিলৰ মাজত সোমাই থাকি গৈছিলে, তেনেকুৱা অংশবিলাকক জীৱাশ্ম বুলি কোৱা হয়। এতিয়া আমি জানো ৰূপান্তৰিত শিলৰ বিষয়ে। আগ্নেয় শিল আৰু গেদীয় শিল বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থকাৰ ফলত ইয়াৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ যি নতুন শিলৰ সৃষ্টি হয়, এনে শিলক ৰূপান্তৰিত শিল বোলা হয়। এতিয়া ইয়াত তোমালোকে দেখিবলৈ পাইছা আগ্নেয় শিল গ্ৰেনাইটটো নিচলে ৰূপান্তৰিত হৈছে আৰু মাইকাটো ছিষ্টলে ৰূপান্তৰিত হৈছে। ঠিক তেনেকৈ গেদীয় শিল চূণশিলটো মাৰ্বললৈ ৰূপান্তৰিত হৈছে আৰু বালি শিলটো কোৱাৰ্টজাইটলৈ ৰূপান্তৰিত হৈছে। এতিয়া চাওঁ আমি কি শিকিলোঁ আজি। আমি আজি শিকিলোঁ শিল কাক কয় আৰু ইয়াৰ বিভিন্ন ভাগসমূহ কি আৰু এই বিভিন্ন শিলবিলাকৰ গঠন কেনেদৰে হয়। আগ্নেয় শিল আৰু গেদীয় শিল ৰূপান্তৰিত শিললৈ কেনেদৰে পৰিৱৰ্তন হয়। ইয়াৰ পিছত আমি শিকিলোঁ ডিজনন প্ৰক্ৰিয়া আৰু জীৱাশ্ম। এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ আহা। প্ৰথম প্ৰশ্নটো হ'ল শিল কেই প্ৰকাৰৰ আৰু কি? ডিজনন প্ৰক্ৰিয়া বুলিলে কি বুজা? তৃতীয় প্ৰশ্নটো হ'ল কোনবিধ শিলত জীৱাশ্ম পোৱা যায়? আৰু চতুৰ্থটো হ'ল শিল আমি কি কামত ব্যৱহাৰ কৰোঁ? তোমালোকে এই প্ৰশ্নকেইটা কৰি মোক দেখুৱাবা। আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ অংশখিনি আমি পিছত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চাই ল'বা আৰু পাঠটো ভালদৰে পঢ়িবা। যদি কিবা বুজি নোপোৱা তেতিয়া মোক সুধি ল'বা।